নমস্কাৰ, আপোনালোকক সকলোকে ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। একেবাৰে গধূলি হৈ গ'ল, ওচৰতে ৰথ যাত্ৰা হৈ আছে। তাকে ৰথ যাত্ৰা আপোনালোকক দেখাম, চাই যাব ভিডিঅ'টো। এইদৰে ৰথ যাত্ৰাৰ সামৰণি আজি। ৰথখন নি এসপ্তাহৰ আগতে বেলেগ এডোখৰ ঠাইত থোৱা হয় আৰু মন্দিৰ বা কিবা ঠাইত থোৱা হয় আৰু এইদৰে ৰথখন আনিলে আজি আৰু তাতে সকলোৱে পূজা সেৱা সৎকাৰ কৰিছে, আশীৰ্বাদ লৈছে। এইদৰে বহুতো মানুহ ইয়াত আজি একেবাৰে মেলা লাগি গৈছে, যিহেতু আমাৰ সন্মুখতে থানাখনৰ সন্মুখতে হৈছিল পূজা। সেই এপাক মাৰি দিলোঁ, অলপ গধূলি হ'ল, ভাল লাগিলে। একেবাৰে পূজা লাগি গ'ল। শাৰদীয় দুৰ্গোৎসৱৰ পৰিৱেশ একেবাৰে জগন্নাথ পূজা কৰা হয়। মানুহ আহিছে আজি ইয়াত, খিচাৰি দি আছে ইয়াত, চবেই খাইছে ৰাতিপুৱাৰ পৰা, যিহেতু কিছুমান মানুহ লাগি আছে ইয়াত, এনেকৈ বহি মেলি ইয়াত খাইছে। শিৱ বাবা, এইটো মন্দিৰ বহুত ডাঙৰ মন্দিৰ হয় এই অঞ্চলটোৰ। একেবাৰে ৰাস্তাৰ কাষৰতে আছে বুলি ভাবিছোঁ। ঘৰত যাবলৈ বহুত অসুবিধা হয়, লৈ লওঁ নেকি। যাওঁগে লাষ্টত আকৌ আমি কোকৰাঝাৰ এইখন জগজগত যাবগৈ লাগিব। এইটো যাবলৈ হ'লে ৰূপচি যাব লাগে। এইটো যাবলৈ হ'লে ৰূপচিলৈ যাব লাগিব। বেলুন একেবাৰে পূজা লগাই দিলা, একদম শাৰদীয় দুৰ্গোৎসৱৰ আগতে। এইফালে একদম জালাপি, মিঠাই কিবা কিবি আছে আৰু খাব পাৰিব। অলপ সোমালোঁ, এতিয়া পূজা কেইটামান কৰিবলগীয়া আছে আৰু তাকে আৰু ভিডিঅ'টো সৰুকৈ দিলোঁ আপোনালোকক।